নমস্কাৰ, আজি আপোনালোকৰ মাজলৈ আন এযোৰ হেণ্ড এম্ব্ৰইডাৰী কাপোৰ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এইটো হৈছে কাপোৰযোৰৰ ব্লাউজ পিচটো আৰু এইখন মেখেলা। মেখেলাখনত তলত এনেকৈ 4টা ফুল আৰু ওপৰত ৰ'জ লগাই মাজে মাজে ষ্ট'ন লগাই দিছোঁ। আৰু এই কাপোৰযোৰ কৰিবলৈ এটা মই গুণাৰ নিচিনা সূতা ব্যৱহাৰ কৰিছোঁ। তাৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম বাৰু। মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ, যদি কোনোবা বনাব বিচাৰে ল'ব পাৰিব। আৰু মাজে মাজে ষ্ট'ন ভৰ্তি চিলাই আৰু মতি লগাই দিয়া হৈছে। আৰু মেখেলাখনৰ বৰ্ডাৰত লেছ লগাইছোঁ মই, এইটো এছলেছটো ডাবল কৰি লগাইছোঁ। আৰু বেক চাইডটো চাব পাৰে, মই ভৰ্তি চিলাই পাতখিনিত ভৰ্তি চিলাই আৰু যিকেইটা ষ্ট'ন লগাইছোঁ সেইকেইটা আঠা ফেব্ৰিকেলৰ আঠাটো ব্যৱহাৰ কৰিছোঁ। আৰু মণিখিনি মই হাতেৰে চিলাই দিছোঁ, সেইখিনিত আঠা ব্যৱহাৰ কৰা নাই। আৰু যিহেতু চাদৰ কাপোৰযোৰত ষ্ট'ন ব্যৱহাৰ বেছিকৈ কৰা হৈছে, সেইকাৰণে মই দহিখিনি চিম্পলকৈ ৰাখিছোঁ। আৰু চাদৰখনতো বৰ্ডাৰত এনেকৈ এছলেছ ডাবলকৈ লগোৱা হৈছে। আৰু হোল বডিত এটা ৰ'জ আৰু লগত ষ্ট'ন ব্যৱহাৰ কৰিছোঁ। আৰু ৰ'জখিনি বনাবলৈ মই এইটো চাইজৰ ৰিবন ব্যৱহাৰ কৰিছোঁ। আৰু সূতাটো হৈছে এইটো গুণাৰ নিচিনা সূতা হয়। নামটো মই একজেক্টলি নাজানো। আৰু যিকেইটা মতি লগাইছোঁ, মতি ডাঙৰ আৰু সৰু দুইটা চাইজে লগাইছোঁ। আৰু এইখিনি ষ্ট'নখিনি একচুৱেলি এইখিনি প্লেইন হয় ষ্ট'নখিনি, কিন্তু এটা ডায়মণ্ড কাটৰ ষ্ট'ন আহে, সেইটো লগাব পাৰে, সেইটোত বেছি শ্বাইনিং আহে। আৰু সম্পূৰ্ণকৈ কাপোৰযোৰ এইযোৰ। আশা কৰিছোঁ ভাল পাইছে কাপোৰযোৰ। আৰু অৰ্ডাৰ কৰিব বিচাৰিলে মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, অৰ্ডাৰ কৰিব পাৰিব। আজিলৈ আহিছোঁ, বাই।